নিউজৰ চিহুচিপুৰ অনুষ্ঠানত এয়া মই মঞ্জুতা ৰাণপি আৰু মোৰ লগত আছে অসমৰ প্ৰতিষ্ঠিত সাংবাদিক লেখক তথা গ্ৰন্থকাৰ শ্ৰীযুত পবিত্ৰ বৰা ডাঙৰীয়া আপোনাৰ আমি প্ৰথমতে আপোনাৰ পৰা আপোনাৰ শৈশৱৰ বিষয়ে অন্য কোৱেশ্চন যোৱাৰ আগতে আপোনাৰ শৈশৱৰ বিষয়ে কিছু কথা জানিব বিচাৰো আপোনাৰ মানে আপুনি আহি শিক্ষা জীৱন কেনেকৈ আপুনি অতিবাহিত কৰিলে আৰু শিক্ষা জীৱন অতিবাহিত হোৱাৰ পিছত আপুনি নিশ্চয় কৰ্ম জীৱনত প্ৰৱেশ কৰিছে আৰু সাহিত্য জীৱন আপোনাৰ কেনেকৈ আৰম্ভ হৈছিল সাহিত্য জীৱন মানে পঢ়ি থকা কালতে নে আপোনাৰ কৰ্ম জীৱনত আৰম্ভ হল কিছু কথা আমাক কওক আসলতে মই বোকাজান অঞ্চলৰ লৰা আমাৰ বোকাজানতে আমি ডাঙৰ হৈছো বোকাজান সিমেন্ট ফেক্টৰীত আমাৰ ভিতৰত ঘৰ আছিল আমাৰ মাটি গৈছিল আমাৰ মাটিতে সিমেন্ট ফেক্টৰী বনাইছে আমি অতি পুৰণি মানুহ 4টা মান পৰিয়াল তেতিয়া আছিল তাতে আমাৰ শৈশৱ কৈশোৰ সকলো পাৰ হৈছে হাইস্কুলীয়া শিক্ষাও মোৰ বোকাজান হাই সেকেন্ডাৰী পাৰ হৈছে তাৰপিছত মই ডিফু গভৰ্ণমেণ্ট কলেজলৈ আহিলো ডিফু গভৰ্ণমেণ্ট কলেজত পঢ়া শুনা কৰিলো আৰু বিভিন্ন সংগঠনৰ লগত তেতিয়া জড়িত হলো আৰু মই বিশেষকৈ এই সাহিত্যৰ এই দিশটোৰ প্ৰতি সৰুৰ পৰাই অলপ আগ্ৰহী আছিলো কাৰণ আমাৰ যেতিয়া আমাৰ এজনী বৰ মৰমৰ এটা ব্যক্তিগত কথা কৈছো মই কেনেকৈ লিখা আৰম্ভ কৰিলো তে প্ৰান্তিক আমাৰ এখন অসমীয়া মানে এলিট সেকশনৰ এখন অতি প্ৰেষ্টিজিয়াছ আলোচনী হয় ফৰ্টনাইটলি আলোচনী যিখনৰ মানে সম্পাদক আছিল ডক্টৰ ভৱেন শইকীয়াৰ দৰে বিখ্যাত মানে পণ্ডিত মানুহ গতিকে সেইখন প্ৰান্তিকতে মোৰ প্ৰথম লেখাটো প্ৰকাশ পাইছিল তেতিয়া মই হাইস্কুলীয়া ছাত্ৰহে আছিলোঁ অৱশ্যে ঠিক এটা সৰু ব্যক্তিগত ঘটনা মই ঠাউকতে ক'ব খুজিছোঁ ঘটনাটো এনেকুৱা হৈছিল যে আমাৰ এজনী বৰ মৰমৰ সৰু আমি গাই গৰু আছিল অকণমানি পোৱালি আছিল তাইৰ নাম আমি মৰমতে মাইনী বুলি নাম দিছিলোঁ আৰু তাই আমাৰ কাষৰ তাই গাভিনী হৈছিল আৰু আমাৰ কাষৰ ফুকন তিলেশ্বৰ হাজৰিকা বুলি মানুহ ঘৰত কেঁচা লেট্ৰিনত পৰি গৈছিল চুবুৰীয়া আৰু তে কেঁচা লেট্ৰিনত পৰি যোৱাৰ লগে লগে এটা সমস্ত খবৰ আহিল তেওঁক বচাব লাগে তাই আগন্তুকক বচাব লাগে তেতিয়া মতি চুইপাৰক মাতা হ'ল মতি চুইপাৰ আহি দুবটল চুলাইমদৰ ফৰমাইছ দিলে মই দৌৰি গৈ সৰু কালতে আনিলোগৈ আনি তেওঁলোকে খালী পেটত গুগৰাখে খালে তেওঁলোকে সেৱন কৰিলে কৰাৰ পিছতেই কামত অগ্ৰসৰ হ'ল অৱশেষত দেখা গ'ল যে মতি চুইপাৰৰ তললৈ নামি গ'ল পুতেক আৰু ৰাইজৰ সহযোগত মাইনী আৰু মাইনী আগন্তুকৰ জীৱন বাছিল আৰু তেতিয়াই মই সেই কথাখিনিকে প্ৰান্তিকত প্ৰথম লিখিছিলোঁ আমাৰ দেশত মদৰ প্ৰয়োজনীয়তা আৰু ভৱেন শইকীয়া ছাৰৰ দৰে ইমান প্ৰখ্যাত মানে পণ্ডিতেও সম্পাদক হিচাপে মোৰ লেখাটো তেনেকৈ হেডলাইনো সলনি নকৰাকৈ মোৰ লেখাটো প্ৰকাশ কৰিছিল তেনেকৈ দৈনিক অসমত কেইটামান লেখা লিখিছিলোঁ সৰু লেখা তেনেকৈ আচলতে স্কুলীয়া জীৱনৰ পৰাই এনেকৈ লেখা মেলা আৰম্ভ কৰা হৈছিল মানে খুব সাংঘাতিক ধৰণে নহ'লেও খুব কম মানে লেখা খুব বৃহৎ পৰিসৰত নহয় তো আৰু মানে এনে ধৰণৰ কথাও আছিল সেই সময়ত বয়স হিচাপে মই তেতিয়া হাইস্কুলীয়া ছাত্ৰহে আছিলোঁ মাত্ৰ হাইস্কুলীয়া ছাত্ৰ হিচাপে লিখা মেলা তেনেকৈ আৰম্ভ কৰিছিলোঁ এটা নান্দনিক মানে এই জীৱনৰ প্ৰতি আৰু মানে এটা নৈসৰ্গিক যিটো মানে শোভা এই ধৰণৰ কথাৰ প্ৰতি এটা খুব আগ্ৰহ আছিলে সৰুৰ পৰাই আৰু সেই ধৰণৰ দৃষ্টিভংগীটোৰেই আগবাঢ়িছিলোঁ সদায় আৰু মোৰ এটা কথা মনত পৰে এজন আমাৰ ঘৰৰ ওচৰত এজন বিষয়া আছিল তেওঁ মোক সদায় কিতাপৰ লিষ্ট লিখি দিছিল আৰু তেওঁৰ পৌঞ্চ পাউডাৰৰ মানে দীঘলীয়া হেৰিটোত কইন্সবিলাক ৰাখিছিল আৰু মোক দি দিছিল আৰু কেইখনমান কিতাপৰ নাম লিখি দিছিল আৰু তেতিয়াই মই মেকং নৈ দেখিলোঁ তাৰপিছতে জিজ্ঞাসা হোমেন বৰগোহাঁই ছাৰৰ বা হেম বৰুৱাৰ ৰঙা চিনৰ কাহিনী এনে বিভিন্ন ধৰণৰ মানে কিতাপ পঢ়িবলৈ সুযোগ পাইছিলোঁ আৰু এক অধ্যয়নপ্ৰিয় মন এটা তেতিয়াৰ পৰাই গঢ় লৈছিল আৰু তাৰ পিছতেই ডিফু গভৰ্ণমেণ্ট কলেজত পঢ়াৰ সময়ত আমাৰ আমি নবীন লেখক লেখিকা বুলি এটা মানে এটা এই কৰিছিলোঁ এটা লিটাৰী অৰ্গেনাইজেশ্যন কৰিছিলোঁ সদৌ অসম ভিত্তিত তেতিয়া মোৰ বন্ধু বৰসিং ৰংফাৰ আমাৰ ঋতুৰাজ বসুমতাৰী আৰু মোৰ এগৰাকী বান্ধৱীও আছিল সেই সময়ত আমি গোটেইবোৰে বিভিন্ন অসমৰ ঠাইলৈকে গৈছিলোঁ গৈ পেলাই আমি সাহিত্যৰ বা সেই ধৰণৰ সাহিত্যৰ মানে সোৱাদ ল'বৰ কাৰণে আৰু জানিবৰ কাৰণে সদায় এটা কিউৰিচিটি আছিল সদায় এটা মানে এন্থু আছিল যে জানিব লাগে সব কথা জানিবলৈ চেষ্টা কৰিব লাগে সেইকাৰণে সেই ধৰণৰ এটা মানে ইচ্ছা সৰুৰ পৰা আছিল বুলি ধৰিব পাৰি পিছলৈ মই আৰু এটা কথা এইখিনিতে ক'ব খুজিছোঁ
মই আমাৰ আমোলাপট্টিতে এজন ভুলৰ জিমেৰে এজন ডিমাচা মানুহে সৰু সৰু বস্তু বনাইছিল বাহিৰৰ মানুহে আহি চাব আহে কিন্তু তেওঁ আমাৰ মানুহে নাচায় তেওঁৰ কথা মই লিখিছিলোঁ আজিৰ সময় বুলি এখন আলোচনীত সেই কালতেই তেওঁ বৰ আনন্দ পাইছিল যে এনেকুৱা ধৰণৰ তেওঁ যে ইমান সৰুতে মানে মোৰ উদ্দেশ্যটো হ'ল যি মানুহ উপেক্ষিত যাৰ প্ৰতিভা আছে তেওঁলোকক প্ৰমোট কৰিব লাগে দিছ ইজ মাই মটো প্ৰমোট কৰিব লাগে আৰু প্ৰমোট কৰাই মোৰ কাম মই সেইকাৰণেই মই এতিয়া মোৰ নিজৰ মৌলিক কাম কিছু আছে হাতত কৰিম কিন্তু ইমিডিয়েটলি মই সেইকাৰণে এই 6খন কিতাপ কৰিলোঁ এই 6খন কিতাপ কৰোঁতে মই টেৰাং ছাৰ হ'লগৈ আমাৰ এতিয়া আপুনি বৰা ডাঙৰীয়া ইয়াৰ মাজতে আপুনি কিতাপ গ্ৰন্থৰ যে আপুনি যে গ্ৰন্থৰ কিবা কৰিলে সম্পাদনা কৰিলে তাৰ আগতে আপুনি মানে আপোনাৰ চাকৰি জীৱনৰ কথা অকমান সুধিম মই যেতিয়া মই কলেজত পঢ়ি আছিলোঁ এই মানে BA পৰীক্ষা দিয়াৰ পিছতেই আসলতে খুব ঘৰুৱা এটা সংকট হৈছিল গতিকে মই এখন স্কুলত শিক্ষক হিচাপে অলপ দিন কিছু বছৰ কামো কৰিলোঁ কৰি তাৰ পিছত মই ভাবিলোঁ যে শিক্ষকতাৰ বৃত্তিটো আসলতে খুবেই মহান খুব মানে নবল জব কিন্তু মই ভাবিলোঁ যে এটোত অলপ সীমাবদ্ধতা আছে গতিকে মই আৰু কিছু কাম কৰাৰ মোৰ প্ৰবল ইচ্ছা আছিল আৰু সেই কাৰণে সাগে মই ওলাই আহিলোঁ মই চাকৰি মই ত্যাগ কৰিলোঁ কৰি মই ওলাই আহিলোঁ ওলাই আহি পেলাই মই এনে ধৰণৰ কেইজনমান মানুহক বাছি ললোঁ ৰংবং টেৰাং ছাৰ লংকাম টেৰন শামসিং হানছে জনাৰ্দন পাঠক বসন্ত দাস মণিৰাম ইংলেং এই সকলক মই বাছি ললোঁ যে এই সকলৰ যেটো মানে আমাৰ দুইখন সমাজলৈ কাৰ্বি সমাজৰ লগতে গ্ৰেটাৰ আসামিজ সোসাইটিলৈ যেটো তেওঁলোকৰ কন্ট্ৰিবিউশন যেটো তেওঁলোকৰ অৱদান এটো মানে ভাবিব নোৱাৰা অৱদান আৰু এইটো গোটেই অসমৰ মানুহক বৌদ্ধিক সমাজক মই জনাব খোজো তেওঁলোক আসলতে কিমান মানে মহান লোক আছিল আৰু তেওঁলোক কিমান প্ৰতিভাশালী লোক আছিল তেওঁলোকৰ ইমান সীমাবদ্ধতা আছিল কিন্তু তেওঁলোকে সেই সীমাবদ্ধতাৰ ভিতৰতো তেওঁলোকে ইমান মানে এটা আমাৰ সোসাইটিলৈ ইমান কন্ট্ৰিবিউট কৰিছে এই কথাখিনি মই কম্পাইল কৰি পেলাই এইটো মানে গোটেই মানুহ এইকিজনক মই এটা মানে ডকুমেন্টেশন কৰাৰ কাৰণে আৰু নতুন জেনাৰেশনৰ কাৰণে মই বহুত কথা ভাবি ইয়াত দুই ধৰণৰ মই মিডিয়াম কৰিছো ইয়াত অসমীয়াও আছে ইংৰাজীও আছে যে তেওঁলোকে নতুন ল'ৰা ছোৱালীখিনিও আনকি পঢ়িব পাৰিব কাৰণ এনে ধৰণৰ কথা যে এতিয়া মানে আমাৰ আধুনিকতাবাদ আৰু উত্তৰ আধুনিকতাবাদ পোষ্ট মডাৰ্নিজম আৰু পোষ্ট মডাৰ্নিজম যেটো আমাৰ উত্তৰ আধুনিকতাৰ যেটো চৰ্চা পশ্চিমৰ দেশত পশ্চিমৰ বৌদ্ধিক সমাজে কেতিয়াবাই সেই ধৰণৰ চৰ্চা আৰম্ভ কৰিছে কিন্তু আমাৰ ইয়াত বহু পলম হৈছে ইট ইজ টু লেট সো এতিয়া আমি যদি আমাৰ সাহিত্যক যদি আমি প্ৰমোট কৰিবৰ কাৰণে আমাৰ কথাবোৰ আমি নজনাও দিস ডেজ মানে এনেকুৱা হৈছে যে মানে এটা নিজৰ কথাটো আমাৰ সোসাইটিৰ আমাৰ মানুহবোৰৰ কথাবোৰ আমি আনক জনাব লাগিব নহলে তেওঁলোকে কাৰণ আজি আমাৰ লিণ্ডা আৰ্না কাৰ্নাট তাই এজনী জাৰ্মান ছোৱালী তাই আহি পেলাই এই ডেসক্ৰিপটিভ কাৰ্বি গ্ৰামাৰ কৰিছে আহি পেলাই এজনী জাৰ্মানৰ ছোৱালী অৰেগন ইউনিভাৰ্চিটিৰ পৰা ফেলোশ্বিপ লৈ পেলাই তাই আহি পেলাই কাৰ্বি গ্ৰামাৰ কৰিছে এটো সৰু কথা নহয় অৰ্থাৎ মানে মানুহৰ যদি গুডউইল থাকে মানুহৰ যদি ইচ্ছা থাকে মানুহৰ যদি গোল টু এচিভ কৰিবলৈ এই থাকে প্ৰবল মানে উইলিংনেছ থাকে দেন পিপল ক্যান গো এনি এক্সটেন্ট গোটেই পৃথিৱী আমাৰ কাৰণে ওপেন আছে গোটেই আমি দেখিছো যে ইউৰোপৰ যিবিলাক পণ্ডিত আছিল এই ইউৰোপৰ পণ্ডিতসকলে আহি পেলাই আমাৰ ডক্টৰ নাথান ব্ৰাউন হওক তাৰ পিছতে আমাৰ মাইলছ ব্ৰনসন হওক বা আমাৰ ইয়াতে ষ্টেক সাহেব হওক বা আমাৰ চাৰ্লছ লায়েল হওক এই সকলে আহি পেলাই ইউৰোপিয়ান সাহেবসকলে সদায় এটা এক্সপ্লোৰ কৰিব বিচাৰে নতুন জায়গা নতুন অধ্যয়ন নতুন ধৰণৰ কথা তেওঁলোকে কৰিব বিচাৰে ঠিক তেনে ধৰণৰ এটা আমাৰো তেনেকুৱা ইচ্ছা থকা উচিত যে আমিও এক্সপ্লোৰ কৰিব পাৰিব লাগে আমাৰো তেনেকুৱা ধৰণৰ ইচ্ছা থাকিব লাগে আমাৰ বস্তুবিলাকক আমি সদায় মানে আতৰলৈ আনক জনাব লাগে এটা ভাল প্লেটফৰ্মলৈ নিব লাগে তেনে উদ্দেশ্যতে মই এই ধৰণৰ কিতাপবোৰত লাগি মই মৌলিক কাম কিছু কৰিম মোৰ নিজৰ মৌলিক কাম কিছু মোৰ আছে মোৰ এখন প্ৰবন্ধ সংকলন ওলাব আৰু এটা কথা মই কৈ ল'ব খুজিছো যে আমি এতিয়া এখন কাৰ্বি সকলৰ শ্ৰেষ্ঠ কবিতা শ্ৰেষ্ঠ প্ৰবন্ধ শ্ৰেষ্ঠ ফিকশন কাহিনী এই গোটেইবিলাকৰ এখন আমি এখন খুব ভালকৈ কৰি আছো হোমেন বৰগোহাঁই ছাৰৰ লগত আমি নৱেম্বৰ মাহত প্ৰকাশ কৰিম আৰু ইয়াৰ কাম খুব ভালকৈ চলি আছে গতিকে এই ধৰণৰ কাম কৰাৰ উদ্দেশ্য হ'ল অসমৰ বৌদ্ধিক সমাজক
আমাৰ যিখিনি কাৰ্বি সাহিত্যৰ যিখিনি মূল্যৱান বস্তু আছে সেইখিনি আমি প্ৰতিষ্ঠা কৰি দিয়া আমি এই কৰি দিয়া আমি তেওঁলোকৰ ওচৰলৈ লৈ যোৱা এয়াই আমাৰ উদ্দেশ্য এনেধৰণৰ কামতেই মই দীৰ্ঘদিন ধৰি ব্যস্ত হৈ আছোঁ আপুনি প্ৰথমতে এই গ্ৰন্থ কেইখনৰ মাজত প্ৰথমতে আপুনি কোনখন গ্ৰন্থ আৰম্ভ কৰিছিল মই প্ৰথমতে আচলতে এই গ্ৰন্থখন কৰিছিলোঁ আমাৰ ৰংবং তেৰাং ছাৰৰ ৰংবং তেৰাং ছাৰ হ'লগৈ আচলতে এগৰাকী মানে ঋষিৰ দৰে মানুহ ঋষিৰ দৰে লোক আৰু তেখেতৰ পৰিচয়টো অকল মানে আমাৰ কাৰ্বি আংলঙতে সীমাবদ্ধ হৈ থকা নাই তেওঁ সৰ্বভাৰততে চিনি পায় তেওঁ পদ্মশ্ৰী উপাধিধাৰী বিভূষিত হৈছে আৰু তেওঁৰ ৰংমিলিৰ হাঁহিৰ যিটো মানে আবেদন কাৰ্বি সমাজৰ যিটো চিত্ৰায়ন যিটো আবেদন আৰু যিটো চিত্ৰ মানে তেওঁৰ মানে তাত পৰিৱেশন কৰিছে তেওঁৰ অতি প্ৰাঞ্জল ভাষাৰে অতি সুন্দৰ তেওঁৰ ভাষা এই ইমান মানে শক্তিশালী গদ্যৰ তেওঁ অধিকাৰী তেওঁ ভেৰি মানে ইম্প্ৰেছিভ প্ৰ'জ তেওঁ মানে লিখিব পাৰে গতিকে সেই তেখেতৰ এই কামখিনি মই ভাবিলোঁ যে তেখেতৰ যিখিনি কাম ইতিমধ্যে হৈছে এই গোটেই কামখিনি আমি কৰি দিব লাগে আৰু কৰাৰ পিছত এতিয়া ৰিচাৰ্চাৰবিলাকৰ সহায় হৈছে বি বৰুৱা কলেজৰ ছোৱালী আমাৰ বান্ধৱী এগৰাকীয়ে PhD কৰিছে এই কিতাপখন ষ্টাডি মেটেৰিয়েল হৈছে গতিকে এই তেওঁ মোক জনাইছে গতিকে এই ধৰণৰ কিছু কথাৰে মোক খুব এই আগ্ৰহী কৰাৰ কাৰণেই মই ছাৰৰ কামটো প্ৰথম হাতত লৈছিলোঁ আৰু তাৰ পিছতেতো কাম কৰিলোঁ জনাৰ্দন পাঠক এইখন মই কিয় কৰিলোঁ এইজন মানুহে আহি পেলাই সুদূৰ টিহুৰ পৰা আহি পেলাই ইমান ৰক্ষণশীল সমাজ ইমান কনজাৰভেটিভ 1948 তেখেত আহিছে 1948 আহিছে আৰু তেখেতে তেতিয়া কমাৰ্চ গ্ৰেজুৱেট আৰু কমাৰ্চ গ্ৰেজুৱেট তেওঁ ৱাৰ্ধাৰ মানে ছেক্সেৰিয়া কলেজৰ পৰা মানে গুজৰাট তাৰ পৰা তেওঁ কমাৰ্চ গ্ৰেজুৱেট হৈ পেলাইও তেওঁ কোনো কাৰণতে চাকৰি নিবিচাৰি পেলাই কোনো ধৰণৰ চাকৰি তাকৰি সন্ধান নকৰি কাৰ্বিসকলৰ মাজত কাম কৰিবলৈ আহিছে কাৰ্বিসকলৰ মাজত কাম কৰিবলৈ আহি তেওঁ এগৰাকী কাৰ্বি মহিলা ছোৱালীক বিয়া কৰাইছে সেই সময়ত মানে ইমান তেওঁৰ এখন এটা ভাল মধ্যবিত্ত পৰিয়ালৰ পৰা তেওঁ আহিছে কিন্তু তথাপি তেওঁ মানে ইমান উদাৰ আছিল তেওঁ ইমান ডাঙৰ মনৰ লোক আছিল যে তেওঁ সেই সময়ত এজনী কাৰ্বি ছোৱালী বিয়া কৰাই স্কুল পাতিছিল কুষ্ঠ ৰোগীৰ বিৰুদ্ধে মানে সকলৰ মানে নিৰাময়ৰ কাৰণে কাম কৰিছিল গতিকে এনে এজন ব্যক্তিৰ কথা মই খুব উপলব্ধি কৰিলোঁ কৰি পেলাই তেওঁলোকৰ পৰিয়ালেও মোক অনুৰোধ কৰিছিল আৰু গোটেইখিনি কৰি পেলাই মই ভাবিলোঁ অতি জৰুৰী কাম সেইকাৰণে মই জনাৰ্দন পাঠকৰ কামটো দ্বিতীয় কিতাপ হিচাপে মই এখন কৰিলোঁ কৰাৰ পিছত এইখন এটা ডকুমেণ্ট হ'ল তাৰ পিছত মই লংকাম প্ৰেৰণ কৰিছোঁ এইখন কিতাপ যোগেদি তেখেতে পুৰস্কাৰ তেখেতক এটা মানে অধিকাৰী হ'ল এইখন কিতাপৰ জৰিয়তে তেওঁ এটা মানে ফকাছ হ'ল আৰু সেইটোত মই বহুখিনি জড়িতও হৈছিলোঁ অমল প্ৰভা দাস মহাত্মা গান্ধীৰ অতি মানে এগৰাকী প্ৰধান শিষ্যৰ অন্যতম আছিল সেই অমল প্ৰভা দাসৰ ওপৰত এটা বঁটা দিয়া হয় তেওঁ খুব গান্ধীয়ান আছিল খুব বেলেগ ধৰণৰ মহিয়সী নাৰী আছিল বিদুষী নাৰী আছিল তেওঁৰ ওপৰত এটা বঁটা প্ৰৱৰ্তন কৰিছে অসম চৰকাৰে সেই বঁটাটো তেওঁ এই কিতাপখন হোৱাৰ পিছতেই পাবলৈ সক্ষম হৈছিল তাৰ পিছতে মই এই কিতাপখন কৰিছিলোঁ এইখন লংকাম তেৰণ এজন এনেধৰণৰ মানুহ যে যিজন মানুহে কি কৰা নাই কাৰ্বি জাতিৰ কাৰণে সকলো কাম কৰি থৈ গৈছে কি লিখা নাই তেওঁ ইমান আমাৰ ঋষিৰ দৰে লোক তেওঁৰ দৰে মানে ঋষিৰ দৰে ইমান তেওঁৰ মানে সীমাবদ্ধতা মানে পঢ়া শুনাৰ তেওঁৰ মানে বৰ বিশেষ নাছিল কিন্তু তাৰ মাজতো তেওঁ ইমান বেলেগ ধৰণৰ কাম কৰি থৈ গৈছে যে তেওঁৰ প্ৰতিটো আৰ্টিকল প্ৰতিটো তেওঁৰ মানে লেখাৰ মানে ইমান গধুৰ আৰু গোটেই কাৰ্বি জাতিক মানে বিভিন্ন ধৰণে তেওঁ প্ৰতিফলিত কৰাৰ যত্ন কৰিছে গতিকে তেওঁৰ ওপৰত মই কিতাপখন কৰিলোঁ তাৰ পিছতেই মই বসন্ত দাসৰ ওপৰত কিতাপখন কৰিছিলোঁ এই বসন্ত দাসৰ বসন্ত বৈভৱ এই কিতাপখন কৰিছিলোঁ মই বসন্ত দাসক মই মডাৰ্ণ কাৰ্বি বুলি ভাবোঁ তেওঁ কাৰ্বিসকলতকৈও কাৰ্বি তেওঁ ইমান বেছি কাৰ্বিসকলৰ কাৰণে কাম কৰিছে যে কাৰ্বিসকলৰ সমস্ত জানে আনকি এনে কথা মানে তেওঁ ৰংবং তেৰাং ছাৰৰ দৰে আমাৰ স্বনামধন্য ব্যক্তিও স্বীকাৰ কৰিছে যে মোতকৈ বসন্ত দাসে বেছি কাৰ্বি জানে গতিকে এই ধৰণৰ কথাৰ কাৰণে তেখেতৰ ওপৰত এখন মই সৰুকৈ এটা ডকুমেণ্ট কৰিছোঁ কিন্তু তাৰপিছত মই মণিৰাম ইংলেং কৰিছোঁ মণিৰাম ইংলেং এজন এনেকুৱা ধৰণৰ নীৰৱ সাধক তেওঁ অতি নীৰৱ মানুহ তেওঁ কিন্তু গোটেই যেতিয়া আমাৰ ডিমাৰ্কেশ্যন হৈছিল ইন দ্য ইয়েৰ 1951 জিলাখন গঠন হোৱাৰ সময়ত ক্ৰিয়েট হোৱাৰ সময়ত তেওঁ মেম্বাৰ আছিলে ডিমাৰ্কেশ্যন হেৰিয়াৰ আৰু বহু কথা তেওঁ
কাৰ্বি আংলঙৰ বুৰঞ্জী তেওঁ ভালকৈ জানিছিল খুব নীৰৱে কাম কৰিছিল প্ৰথমতে তেওঁ দুৱাৰ আমলা সমষ্টিৰ পৰা প্ৰথমবাৰৰ কাৰণে ইন দা ইয়াৰ 1952 প্ৰথম কাউন্সিলৰ তেওঁৰ মেম্বাৰ হৈছিল ইলেক্টেড মেম্বাৰ কিন্তু তাৰ পিছত তেওঁ সেই ৰাজনীতি বাদ দিলে সক্ৰিয় ৰাজনীতি তেওঁ ভাল নাপালে তেওঁ ৰাজনীতি ভাল নাপালে নপাই পেলাই তেওঁ খেতিবাতিত লাগি গ'ল আৰু ৰাইজৰ কাম কৰিব লাগি গ'ল গতিকে এনেকুৱা ধৰণৰ ব্যক্তিও আমাৰ মাজত আছে জীৱনত তেখেতে সমাজ সেৱক হিচাপে তেওঁ জীৱন মানে অতিবাহিত কৰিলে আৰু তেওঁ মানে সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি গ'ল এবাৰে মাত্ৰ 5 বছৰ তেওঁ ইলেক্টেড মেম্বাৰ আছিলে কাউন্সিলত আৰু এইজন মানুহৰ একেবাৰে মানে বেলেগ ধৰণৰ মানে এটা মানে মানুহ তেখেত সামসিং হানছে তেওঁৰ কথাটো একেবাৰে বেলেগ এই তেখেতৰ ওপৰত মই এই কাৰণে কিতাপখন কৰিলোঁ যে তেওঁক অসমত নজনা মানুহ কম আছে এজন তেওঁ ৰাজনীতিবিদ আছিল ঠিকই পলিটিচিয়ান আছিল ঠিকই কিন্তু তেওঁৰ পলিটিচিয়ান হোৱাতকৈও তেওঁ যে ইমান কাৰ্বিসকলৰ কাৰণে কাৰ্বি জাতিটোৰ কাৰণে কাৰ্বি আংলং ঠাইখনক মানে সকলো ফালৰ পৰা জিলিকাই তুলিবৰ কাৰণে তেওঁ ইমান চেষ্টা কৰিছিল মানে তাৰ বহু উদাহৰণ আছে আৰু এই কিতাপখনৰ পাতে পাতে এই কথাবিলাক মানুহে পঢ়িলে পাব মই এইবিলাক ডকুমেণ্ট কৰি দিছোঁ ইয়াত সকলো বস্তু আছে আৰু সেই কাৰণে মই এনে ধৰণৰ কামত লাগি থাকি আনন্দ পাওঁ আৰু মই খুব নীৰৱে এনেকৈ কৰি আছোঁ মই কোৱা নাই যে মই ঢেৰ কাম কৰিছোঁ আৰু মই বহুত এক্সেলেণ্ট কাম কৰিছোঁ মই একো এক্সেলেণ্ট কাম কৰা নাই এক্সেলেণ্ট নহয় মই লাগিব এক্সেলেণ্ট এক্সেলেণ্ট আপুনি নিজেও কোৱা নাই কিন্তু এক্সেলেণ্ট মই মাত্ৰ ডকুমেণ্টেশ্যন কৰিছোঁ আমি ক'ব বিচাৰোঁ মানে আমাৰ মানে অসমবাসী তথা কাৰ্বি আংলংবাসীয়ে ক'ব লাগিব আপুনি কাৰ্বি ৰাইজৰ কাৰণে এটা কাৰ্বি বিশিষ্ট ব্যক্তিসকলক আপুনি তেনেকৈ অসম ৰাইজৰ আগত বিশ্বৰ আগত আপুনি এনেকৈ প্ৰতিষ্ঠিত কৰি দিছে গতিকে আপোনাক বাটকটীয়া বুলি আমি ক'ব লাগিব এইটো ক্ষেত্ৰত মই এনে চেষ্টা কৰিছোঁ তেওঁলোকক প্ৰমোট আমাৰ মানুহবিলাকক জানক মানুহবোৰ যে ইমান প্ৰতিভাশালী মানুহ আছিল তেওঁলোক উপেক্ষিত হৈ আছিল তেওঁলোকক সেইখিনিহে কৰিছোঁ ইয়াতে খুব মানে হেৰিয়াৰ কথা নাই বাৰু তো এইখিনি কথাকে মই কৈছোঁ মোৰ হৈ আৰু মই এতিয়া নতুন যিটো কাম কৰি আছোঁ সেইটো কামে কাৰ্বিসকলৰ কাৰ্বি লিটাৰেচাৰৰ মানে আৰু আমি এনেকুৱা ধৰণৰ পৰিকল্পনাও কৰিছোঁ আনকি কাৰ্বি লিটাৰী ডে পাতিম আমি এদিন গুৱাহাটীত নৱেম্বৰ মাহত আৰু তেতিয়া আমি সেই আমাৰ নতুন কিতাপখন আমি তাতে ৰিলিজ কৰিম যেটো আপুনি আমাৰ নতুন যিখন কিতাপ আমি কৰি আছোঁ এখন প্ৰকাশন পৰিষদে প্ৰকাশ কৰিব গতিকে তাৰে কাম মই খুব ভালকৈ কৰি আছোঁ আশা কৰিছোঁ ভালকৈ কিতাপখন মানে ৰাইজৰ আগত আগবঢ়াব পাৰিম দৰ্শকসকল আমি এইখিনিতে কিছু সময় বিৰতি লম বিৰতিৰ পিছত পুনৰ লগ পাম Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sanesh normal facial only Rs 1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near IDBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. Aturkimi Outlet opposite LDRB Difu Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flags, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items.
और अभी एक और भूकंप 7.4 की तीव्रता का ओइ लागे आहिरिंग तांग्राक आनलो ओंगदुंगा तुमा प्राण के दाम ता दुउ ता हाइपो नंजोंग इतुंग के हमबिच किमजे फांसी जिथाम बमलो नंगी फ्रेट दुखलो नीलिता हेमगिमी किम बमलो सीता लाहे आलामेन असप्ता नीली माथाथे आथेमा नीली हेमलो एक्स्ट्रा किपि दुंदो आथे नीली हेमगी किमलोंगे टाटा टिस्कॉन एसडी बार पेंसी किम पन्नो Tata Tiscon SD Extra Safe Bar lake Texer a technical atum pensi Mesena factory along Selam Ponlo. La si Tata Tiscon SD Bar ke kaita extra safe lo. Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason Selam Pontanglo. La sinang tum Arniwang kenang sot kecu ason la pentesiri alang hithi kulat along Longpon Ikji. Kang sirtang kijun alang Tharwe alang Theso alang, kecho ajam tu, tharmit aduk, thelua kreng, chitronola, ukthor pen chenglok ongdung hemalong akenang sot hormu longpon ikji. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ বৰ বেলেগ ধৰণৰ গোন্ধ আহি আছে যে জুটি লগা আসলতে ইয়াৰ আৰত কি আছে ইয়াৰ আৰত আছে কাঞ্চ সৰিয়হৰ তেল স্বাস্থ্যসন্মত বিশুদ্ধ আৰু সোৱাদযুক্ত আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছোঁ অনুষ্ঠানৰ মজিয়ালৈ বৰা ডাঙৰীয়া আপুনি যে ইমানখিনি গ্ৰন্থ কৰিলে ইমানখিনি লেখনি লিখিলে এতিয়ালৈকে বহুত লিখিলে আমি জনাত মানে এইখিনি লিখাৰ কাৰণে আপুনি অনুপ্ৰেৰণা ক'ত পাইছিলে কিহে আপোনাক তাগিদা দিছিলে যে এইখিনি কাম আপুনি কৰিব লাগে কৰাটো জৰুৰী ভাল কথাটো এনেকুৱা ধৰণৰ হ'ল যে প্ৰেৰণা বুলি তেনেকৈ মোৰ নাই কিন্তু মই এটা কথা মোৰ আছিল যে মই খুব অধ্যয়নটো ভাল পাইছিলোঁ আৰু বিভিন্ন লেখকৰ যেতিয়া লেখাবোৰ পঢ়ি থাকোঁ সেই কথাটোৱে মোক খুব বেছি মানে আকৃষ্ট কৰিছিল যে তেওঁলোকে ইমান ভালকৈ লিখে মই কিয় যত্ন কৰিলে চাগে ময়ো পাৰিম তেনেধৰণৰ এটা কথাৰ কাৰণে চাগে মোৰ আত্মবিশ্বাস লাহে লাহে বাঢ়িল আৰু যেতিয়া অধ্যয়নটো বঢ়াই নিলোঁ তেতিয়াই মই বুজিলোঁ যে অলপ ভালকৈ পঢ়া শুনা কৰিলে লিখিব পৰা যাব তেনেকৈ অলপ গদ্যটো হাতলৈ আহিল বুলি ভাবিছোঁ আৰু যাৰ কাৰণে মই অকণমান সামান্য হ'লেও লিখিব পাৰিছোঁ এতিয়াও বহুত লিখিব পৰা নাই কোনো উৎকৃষ্ট লেখা মোৰ হোৱা নাই উৎকৃষ্ট লিখিব পৰা নাই কিন্তু মানে মই জাষ্ট এইখন মানে সাহিত্যৰ বিৰাট মানে প্ৰতিভাশালী বিৰাট প্ৰতিভাধৰ সকলৰ যিখন সাহিত্যৰ সমাজ তাত অকণমান এটা খোজ দিবলৈ সামান্যভাৱে যত্নহে কৰিছোঁ মই বহুত আগবাঢ়িছোঁ বুলি মই নাভাবোঁ নিজকে তাৰপিছত ব্যক্তি হিচাপে তো আপুনি নহয় বুলি ক'লে তথাপি আমি ভাবোঁ বিশিষ্ট ব্যক্তি কোনোবাই আপোনাৰ জীৱনত প্ৰভাৱিত কৰিছে নেকি বাৰু এনে মই পঢ়ি খুব ভাল পাওঁ এতিয়া বিশেষকৈ হোমেন বৰগোহাঁই ছাৰৰ গদ্যৰ যিটো ৰীতি মানে গদ্যটো মোৰ খুব ভাল লাগে মই সত্যনাৰায়ণ বৰা খুব ভাল পাইছিলোঁ তেওঁৰ লেখা খুব মই ভাল পাইছিলোঁ আৰু হোমেন বৰগোহাঁই ছাৰৰ যিটো গদ্য ৰীতি মানে ইমান বেছি ধুনীয়া যে সেইটোৱে মোক বহুত ইমপ্ৰেছ কৰিছিল গতিকে তেওঁৰ কিছু এই আছে তেওঁৰ গ্ৰন্থ বহুত বেছি পঢ়া হৈছে গতিকে তেওঁৰ সেই এটা প্ৰভাৱ পৰিব পাৰে মানে পোনপটীয়াকৈ নপৰিলেও আওপকীয়াকৈ পৰিব পাৰে আৰু বিশেষকৈ আমি যিহেতু কাৰ্বি আংলঙৰ ল'ৰা ইয়াত মই বসন্ত দাস ডাঙৰীয়া আছিল বা আমাৰ টেৰাং ছাৰ আছে আৰু আমাৰ ফুকন চন্দ্ৰ ফাংচু ছাৰ আছিল এইসকলৰ কিন্তু মোৰ কিছু প্ৰভাৱ আছে দেই তেওঁলোকৰ লগত বহু বেছি কথা আলোচনা কৰিছোঁ কাৰ্বি আংলঙখনৰ কাৰণে আমি কিবা এটা কৰা দৰকাৰ বুলি আমি আলোচনা কৰিছোঁ ছাৰহঁতে মই বহুত সৰু যদিও ছাৰহঁতে আহি মোৰ লগত আলোচনা কৰে
ফুকন ফাংচু ছাৰে মোক লগ পাবৰ কাৰণে আহি ইয়াত বহি থাকে গতিকে বসন্ত দাস দা তেনেকুৱা কৰিছিল গতিকে সেই সকলৰ জৰিয়তেও মই কিছু প্ৰভাৱিত হৈছোঁ লেখা মেলাৰ মানে এই মানে হেৰিখনত মানে এনেকুৱা এটা পৰিৱেশ আপুনি মানে কিন্তু মোক যদি খুব বেলেগ ধৰণে সোধা হয় মানে তেতিয়া মই ক'ব ইয়াৰ উপৰিও যদি মোক আৰু অলপ ডাঙৰকৈ সোধা হয় বহল ভিত্তিত সোধা হয় তেতিয়া মোৰ দুজন মানুহে মোক খুব বেছি ইমপ্ৰেছ কৰে সেয়া হ'ল মানে টলষ্টয়ে মোক খুব বেছি এই কৰে মই টলষ্টয়ে প্ৰায়বিলাক গল্প পঢ়িবলৈ যত্ন কৰোঁ আৰু তেওঁৰ ৱাৰ এণ্ড পিচ বা আনা কাৰেনান এইবিলাক যিবিলাক কিতাপ সেইবিলাকে মানে সাংঘাতিক মোৰ আছে ইয়াতে মই এই কিতাপখিনি মই পঢ়িবলৈ যত্ন কৰিছিলোঁ আৰু মহাত্মা গান্ধীয়ে মোক বৰকৈ ইমপ্ৰেছ কৰে মহাত্মা গান্ধীৰ মানে বিশেষকৈ মই এইখন কিতাপত জনাৰ্দন পাঠকৰ কিতাপত মই হিন্দ স্বৰাজ নামৰ সেই কিতাপখনৰ কথা উল্লেখ কৰিছোঁ আৰু গতিকে এই ধৰণৰ কিছু মানে যদি আমি বহল ভিত্তিত কওঁতে সেই সকল মহান পুৰুষে মোক খুব বেছি ইমপ্ৰেছ কৰে আৰু বিশেষকৈ আইনষ্টাইনক মোৰ বৰ ভাল লাগে বৰ ডাঙৰ মানে এটা বেলেগ ধৰণৰ আইনষ্টাইন মই পঢ়িছোঁ মোৰ খুব বেছি ভাল লাগে আইনষ্টাইনৰ ষ্টাইলটো একেবাৰে বেলেগ ধৰণৰ আৰু টলষ্টয় মানে যিয়ে নেকি নবেল বঁটাই মানে সাহিত্যত তেওঁ নবেল বঁটা দিব খোজা হৈছিল তেওঁ আগতীয়াকৈ এখন চিঠি লিখি জনাই দিছিল যে মোক নবেল বঁটা নালাগে গতিকে এনেধৰণৰ মানুহ মানে ত্যাগ টু ছেক্ৰিফাইচ মানে মই সাধাৰণ মানুহৰ কাৰণেহে লেখা মেলা কৰিছোঁ বঁটাৰ কাৰণে নহয় মানে কোনো কাৰণতে তাৰমানে খ্যাতি নিবিচাৰে মানে এই ধৰণৰ এনেকুৱা মহান মানুহ ক'ত আছে গতিকে তেনেকুৱা ধৰণৰ কিছু মানুহৰ লেখা মেলা পঢ়ি মই লেখাৰ দ্বাৰাহে প্ৰভাৱিত বেছিকৈ হৈছোঁ ব্যক্তি বিশেষৰ উপৰি তেওঁলোকৰ যিটো কাৰুকাৰ্য আৰু তেওঁলোকৰ মানে সৃষ্টি বা তেওঁলোকৰ কৰ্ম সেইবিলাকৰ দ্বাৰাহে মই বেছিকৈ প্ৰভাৱিত হৈছোঁ বুলি ভাবোঁ তাৰপিছতে আপুনি যিহেতু কাৰ্বি আংলঙৰে ল'ৰা গতিকে আপুনি নিজৰ জন্মভূমিৰ সৌন্দৰ্য এইখিনিওতো আপোনাক নিশ্চয় আকৰ্ষণ কৰিছে সাংঘাতিক মই যদিও আজিকালি মানে বিভিন্ন কৰ্মৰ কাৰণে মই গুৱাহাটীত থাকোঁ কিন্তু মই ডিফুত আহি যেনে তেনে নামিলেই মোৰ আনন্দ হৈ যায় আৰু মোৰ যদিও বোকাজনৰ ল'ৰা কিন্তু মই আচলতে ডিফুত মই ডাঙৰ দীঘল হ'লোঁ কাৰণ ডিফুত মোৰ সৰহ সময় মোৰ আটাইতকৈ ভাল সময়খিনি ডিফুত কটালোঁ গতিকে ডিফুখনে মোক মানে বৰ বেলেগ ধৰণে আকৰ্ষিত কৰে আৰু মোৰ ডিফু নামৰ এটা আৰ্টিকল আছে কথা গুৱাহাটী বুলি এখন আলোচনীত ওলাইছিল আৰু সেই আৰ্টিকলটো পঢ়ি পেলাই মোক বহুকেইজন আনকি আমাৰ ফিল্ম জগতৰো কেইবাজনো আৰু বহুকেইজন মানে অধ্যাপকে মোক ফোন কৰিছিল যে তোমাৰ এই লেখাটো পঢ়ি পেলাই ডিফুলৈ যাব মন গৈছে গতিকে ডিফুখন মই ইমান ভাল পাওঁ মোৰ প্ৰিয় ঠাই আমি আহি আৰু অলপ সময় হাতত আছে আমাৰ গতিকে আমি শেষ প্ৰশ্ন এটা আপোনাক কৰিব বিচাৰিছোঁ হয় প্ৰশ্নটো হৈছে যে আপুনি মানে কিছু ব্যক্তিগত বুলি নহয় আমি লেখাৰ পৰা এৰাই আহিছোঁ আৰু ধৰক মানে আপোনাৰ খুব ব্যক্তিগতো নহয় মানে আপুনি আমি মানে যিমানখিনি লক্ষ্য কৰিছোঁ আপুনি বৰ হাঁহি মেলি ফূৰ্তি কৰি থাকে মানে সেই হাঁহি আজিৰ যুগত অন্ততঃ আজি বস্তুবাজি সমাজত মানে কিছু নহয় বহুত বেছি দুৰ্লভে ক'ব লাগিব আৰু সেইখিনি সময়ত আপুনি মানে হাঁহি থাকিব পাৰে এই হাঁহিৰ ৰাজটো মানে অকণমান আপুনি দৰ্শকসকলক ক'ব নাই মই মানে আই এম অলৱেজ স্মাইলিং অনলি বিকজ অফ দেট মোৰ এইটো কাৰণটো হৈছে যে মই খুব চিম্পুল কৰি লৈছোঁ আদৰ্শটো জীৱনৰ ফিলচফিটো মই খুব চিম্পুল কৰি লৈছোঁ যে অহংকাৰ শূন্য হ'ব লাগে মানুহ একদম অহংকাৰ কৰিব নালাগে কাৰণ গোটেই পৃথিৱীত ইমান প্ৰতিভাশালী মানুহৰ পৃথিৱী এখন তাত আমি একদম সামান্য মানে আমি একেবাৰে সামান্য গতিকে আমি এটা অহংকাৰ কৰিব নালাগে আৰু সদায় মই পিছফালে চাওঁ যে মোতকৈ নোপোৱা মানুহ ঢেৰ আছে মই বহু পাইছোঁ তাতকৈ গতিকে মই সেই ধৰণে অহংকাৰ শূন্য জীৱন এটা যাপন কৰিবলৈ যত্ন কৰোঁ আৰু খুব সহজ সৰল জীৱন যাপন কৰিবলৈ চেষ্টা কৰোঁ আৰু এটা নিৰ্লোভ জীৱন মানে গ্ৰীড নোহোৱা গ্ৰীডলেছ গতিকে এনেকুৱা ধৰণৰ এটা মই লাইফ কৰোঁ আৰু মই সেইকাৰণে ভাবোঁ পাইছোঁ নাপাইছোঁ সেই ধৰণৰ কথা নাই মুঠতে হাঁহি থাকিব লাগে মানুহৰ কল্যাণৰ কাৰণে কাম কৰিব লাগে মানুহৰ ভালৰ কাৰণে কাম কৰিব লাগে আৰু আমি সকলো ইমান ধুনীয়া পৃথিৱীখন বিউটিফুল মানে এখন আমাৰ ৱৰ্ল্ড গতিকে ইয়াত আমি জন্ম পোৱাটোৱেই ডাঙৰ মানে ভাগ্য গতিকে আমি ইমান ধুনীয়া পৃথিৱীখনত জটিলতা নালাগে কোনো ধৰণৰ ক্ৰিটিকেল কথাত নাই খুব সহজ সৰল জীৱন এটা যাপন কৰি আমি থাকিব লাগে আৰু সকলোৰে প্ৰতি এটা ভাল ভাৱ প্ৰেম ভাৱেৰে কাৰণ গান্ধীয়ে তিনিটা কথাৰে গোটেই মানে মানৱতাৰটো মানে তেওঁ একেবাৰে ওপৰলৈ লৈ গৈছিল তিনিটা কথা মাত্ৰ এটা হ'ল অহিংসা আনটো হ'ল প্ৰেম আৰু আনটো হ'ল সত্য
এই তিনিটা শব্দ ব্ৰিটিছবিলাকেও ভয় খাইছিল ইমান ব্ৰিটিছবিলাক ষ্ট্ৰং আমাক মানে ইমান বছৰ আমাক শাসন কৰিছিল ৰুল কৰিছিল তথাপি তেওঁলোকে তিনিটা শব্দলৈ ভয় খাইছিল গান্ধীৰ প্ৰেম অহিংসা আৰু আমাৰ সত্য গতিকে সেই ধৰণৰ কিছুমান কথাৰ দ্বাৰা আমি প্ৰভাৱিত হৈ থাকিলে হাঁহি থাকিব পাৰি বুলি ভাবোঁ দৰ্শকসকলে এইখিনিতে জনাব বিচাৰিছোঁ আমি যদিও কাট নিউজৰ চিহুচিপুট অনুষ্ঠানৰ মজিয়াৰ পৰা কৈ আছোঁ বুলি কৈছোঁ প্ৰকৃততে আমি শ্ৰীযুত পবিত্ৰ বৰা ঘৰৰ পৰা কৈ আছোঁ গতিকে আমি এতিয়া ইমানখিনি কথা বতৰা হোৱাৰ পিছত আমি শ্ৰীযুত পবিত্ৰ বৰাৰ ওচৰৰ পৰা বিদায় ল'ব ওলাইছোঁ আমি বিদায় ল'ব পাৰোঁ মই আপোনালোকক ধন্যবাদ জনাইছোঁ মোক মোৰ দৰে মানুহক এনেকৈ আহি এটা মোৰ ঘৰলৈ আহি পেলাই ইমান কষ্ট কৰি আহি মোক এনেকৈ ইণ্টাৰভিউ কৰাৰ বাবে মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ কাৰ্ডম